মৈৰাবাৰী ভেলুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 3 ড্ৰাগছ সৰবৰাহকাৰী। নৱপ্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আজি মৰিগাঁও জিলাৰ ভেলুগুৰি থানাৰ আৰক্ষীৰ লোকে ব্যাপক অভিযান চলাই হাঁহচৰা গাঁৱৰ জাকিৰ হুছেইনৰ ঘৰৰ পৰা 50টা কণ্টেইনাৰসহ 3 ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহা এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী জাকিৰ হুছেইনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাংভাৱে ড্ৰাগছ আনি হাঁহচৰা গাঁৱত থকা নিজৰ ঘৰৰ পৰাই বেপাৰটো চলাই নিছিল। আজি আৰক্ষীয়ে গোপন সূত্ৰত পম খেদি এক অভিযান চলাই আৰু জাকিৰ হুছেইনৰ ঘৰৰ পৰা এই বুজন পৰিমাণৰ ড্ৰাগছ সামগ্ৰীৰ লগতে এটা মোবাইল 5,460 টকা আৰু 43টা মোবাইল চিম জব্দ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ বেপাৰী জাকিৰ হুছেইনৰ লগতে বিমলা খাতুন আৰু আজিজুল হকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰি তিনিওকে মৰিগাঁও জিলাৰ জেললৈ প্ৰেৰণ কৰে। স্যার অকণমান জোৰে ক'ব। স্যার আজি ক'ত কেনেকৈ অপাৰেশ্যন চলাইছিলে? আজি অপাৰেশ্যনটো হ'ল চাওক, মই ভেলুগুৰি পুলিচ ষ্টেচনত এজ এ অফিচাৰ ইনচাৰ্জ মই 31 মে তাৰিখে ইয়াতে যোগদান কৰিছিলোঁ। যোগদান কৰাৰ পিছৰ পৰাই মোৰ ওচৰত কিছুমান খবৰ আহি আছিলে। ভেলুগুৰি থানা এলেকাৰ হাঁহচৰা গাঁও নামৰ এটা ঠাই আছে, তাতে কিছুমান ব্যক্তিয়ে ড্ৰাগছৰ লগত জড়িত আৰু ড্ৰাগছ বিক্ৰীও কৰে, কিছুমানে কনজিউমো কৰে। তো সেই সূত্ৰে মই নিজস্বভাৱে চ'ৰ্চ এংগেজ কৰা হৈছিলে। আজি এনেকুৱা খবৰৰ ভিত্তিত চ'ৰ্চৰ খবৰৰ ইনফৰমেশ্যনৰ ভিত্তিত এটা অপাৰেশ্যন কৰা হ'ল। উক্ত অপাৰেশ্যনত জাকিৰ হুছেইন বুলি এজন মানুহৰ ঘৰত আমি অভিযান চলালোঁ। জাকিৰ হুছেইনৰ ঘৰত আমি মুঠ 50টা কণ্টেইনাৰ পালোঁ ব্ৰাউন মানে ড্ৰাগছৰ। চিম কাৰ্ড পালোঁ আমি 34টা, এটা মোবাইল ফোন পালোঁ। আৰু জাকিৰ হুছেইনৰ ৱাইফো এইটো কামত জড়িত, তেখেতৰ নাম হ'ল বিমলা খাতুন। তেখেতৰ লগত আমি ৰাতিপুৱাৰ পৰা বা হয়তো কালিৰো পইচা হ'ব পাৰে, এইখিনি ড্ৰাগছ বিক্ৰী কৰা পইচা তাই নিজে কনফেছ কৰিছে 5,860 টকা আমি পালোঁ। ইন দিছ ৰিগাৰ্ড আমি এটা কেছ ৰেজিষ্টাৰ কৰিম আৰু গোটেই প্ৰচেছটো ইনভেষ্টিগেশ্যনত আহিব আৰু কোন কোন ইয়াৰ লগত জড়িত হৈ আছে আমি গোটেইখিনি কেছৰ আওতাত আনিম। আমি জুখিছোঁ তাতে 6.84 এনেকুৱা হ'ব কণ্টেইনাৰ আছে, 50 কণ্টেইনাৰ আছে। পৰৱৰ্তী পদক্ষেপ কি হ'ব? আমি 3জন মানুহ ইতিমধ্যে আটক কৰিছোঁ এই কেছ সংক্ৰান্তত আৰু তেওঁলোকক সোধপোছ কৰি আৰু কোন কোন আছে এইটো কামত জড়িত আমি গোটেইকেইজনকে এৰেষ্ট কৰিম। ৰাইজৰ বুজিছোঁ যিহেতু এই অঞ্চলত বৃহৎ ড্ৰাগছৰ গাঁতিৰ আছে বা যোৱা খেলা চলি থাকে, এইবিলাকত আপোনাৰ পদক্ষেপ কেনেকুৱা হ'ব? ডেফিনেটলি আমি এইখিনি সমাজৰ যিখিনি অবৈধ কাম আছে এইখিনি আমি নিৰ্মূল কৰিব লাগিব আৰু ৰাইজৰ সহযোগ কামনা কৰিছোঁ। ময়ো যিহেতু ইয়াত নতুনকৈ আহি যোগদান কৰিছোঁ, আপোনালোকৰো সহায় সহযোগিতা